ফেচবুকৰ পৰা যদি ইনকামে নহয় তেওঁলোকে তেতিয়াহ'লে 24 ঘণ্টাই কিয় ভিডিঅ' দি থাকে, কিয় ৰিলছ দি থাকে? উঠোতো বহুতো তথাপিতো চোন ৰিলছ দিবলৈ নেৰে। আৰু সেইটো কাৰণে আনক এনেই মন বেয়া কৰিবলৈ চেষ্টা নকৰিব। আপোনালোকে যিহেতু ভিডিঅ' দি পেলাই ইমান দিনে ৰাতে ভিডিঅ' দি আছে, সেইটো কাৰণেতো সকলো আগ্ৰহী হৈছে ন ভিডিঅ' এটা দিওঁ বুলি। আমিও বা কিবা এটা পাওঁ বুলি দিবলৈতো সকলো আগ্ৰহী হৈছে। আপোনালোকে যদি আকৌ এতিয়া ভিউজবোৰ পাই পেলাই আনক যদি ভঙাবলৈ চেষ্টা কৰে তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটো কাৰণে নিজেও দি যাওক, আনকো দিবৰ কাৰণে অকণমান উৎসাহিত কৰিব, মন ভাঙিবলৈ চেষ্টা নকৰিব। কিছুমানৰ কথা শুনি পেলাই মন বেয়া কৰিবলগীয়া একো কথা নাই। আপোনালোকে সুন্দৰকৈ ভিডিঅ'সমূহ বনাই যাওক, আপোনালোকেও নিজে নিজে ফেচবুকৰ পৰা ইনকাম কৰিব পাৰিব। যিহেতু মই নিজেও কৰি আছোঁ, ভালদৰে সুন্দৰভাৱে ভিডিঅ'সমূহ বনাই যাওক। ফেচবুকৰ নিয়ম নীতি বৈধতাৰে আপোনালোকে সুন্দৰভাৱে ভিডিঅ'সমূহ বনাই যাওক। এদিন নহয় এদিন আপোনালোকে সকলোৱে ছাকচেছ হ'ব। কাৰণ কেলৈ ময়ো মাহেকত নিজে চলিব পৰাকৈ আৰু দুজনকো চলাব পৰাকৈ ধুনীয়াকৈ ইনকাম এটা কৰি আছোঁ। সেইটো কাৰণে কৈছোঁ আপোনালোককো সুন্দৰভাৱে ভিডিঅ'সমূহ বনাই যাওক, আনৰ কথা গুৰুত্ব নিদিব। যদি হয় যোনসকলে তেনেকৈ কৈছে তেওঁলোকেনো কেলৈনো ভিডিঅ'বোৰ দি আছে? দিনে ৰাতিপুৱাচোন 24 ঘণ্টা তেওঁলোকৰ ভিডিঅ'ই দেখি থাকোঁচোন, হয় নহয়? যদি ইনকামেই নহয় তেওঁলোকেনো কি কাৰণে ইমান ফেচবুকৰ পকৰত দৌৰি ফুৰিছে, হয় নহয় কওকচোন? তেওঁলোকৰ ভিডিঅ'সমূহ চাইতো আমি আগ্ৰহিত হৈছোঁ ন ভিডিঅ' দিবৰ কাৰণে। সেইটো কাৰণে মানুহৰ মনোবল ভাঙিবলৈ চেষ্টা নকৰিব। আপোনালোকে মুঠতে মানুহক উৎসাহিত কৰাবলৈ শিকক যে কেনেকৈ 2 টকা পইচা ঘৰত থাকিও মানুহে ইনকাম কৰিব পাৰে।